অসম ক'ত কি আছে অসমত কেনেকৈ যায় অসমলৈ আমি সকলো প্ৰবাসী অসমীয়াই হয়তো বহুবাৰ এনে কোনো প্ৰশ্নৰ সন্মুখীন হৈছো আৰু আমি কওঁ পাটকাই পৰ্বতে চুলি তাৰি মেলে অৰুণোদয় তাত লুইতে পখালে দুখনি চৰণ দিয়ে ৰিহাখনি গাত এয়াই আমি জনা অসম যি নিজৰ কুলাত সুমুৱাই ৰাখিছে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য শংকৰদেৱ আৰু আজান ফকীৰৰ ঠাই এই য'ত প্ৰতিজন অসমীয়াৰে আছে এখন অনুপম হৃদয় এটি নিৰ্মল মন য'ত প্ৰতিজন মানুহৰ মাজত আছে ভাতৃত্ববোধ আৰু মানৱীয়তা আৰু য'ত আজিও জীয়াই ৰাখিছোঁ আমি আমাৰ কলা কৃষ্টি গীত মাত নৃত্য নাটেৰে য'ত প্ৰতিজন অসমীয়াই আমাৰ কিন্তু বিভিন্ন জনজাতিৰ মিলনভূমি সম্প্ৰীতি তথা ঐক্যৰ চানেকি স্বৰূপ অগণন জাতি জনজাতিৰ অৱদানেৰে তিল তিলকৈ গঢ়ি উঠা এই বাৰে বৰণীয়া কৃষ্টি সংস্কৃতিৰ বৰঘৰ সদৃশ্য অসমখনিৰ ছবি কিন্তু আজি পৃথিৱীৰ সন্মুখত ধূসৰ হ'বলৈ লৈছে ইয়াৰ বাবে দায়ী কোন বাৰু ইমান স্বাৰ্থপৰ যাৰ বাবে অসমৰ এনে দশা হ'বলৈ লৈছে ভাবিলে হয়তো বহুতেই প্ৰশ্ন আমাৰ মনলৈ আহিব কিমাননো আৰু আমাৰ নেতাসকলক দোষাৰোপ কৰিম কিমাননো আমাৰ প্ৰচাৰ মাধ্যমক আঙুলি ধুৱাম আমি নিজে একো কৰিব নোৱাৰো নেকি আমি মানে আপুনি আৰু মই আমি নিজেই দেখোন একোটা সাংস্কৃতিক দূত হৈ উঠিব পাৰোঁ অৰ্থাৎ আমাৰ ৰাজ্যৰ বাবে কালচাৰেল এম্বাছাডৰ কাৰণ কৃষ্টি হেনো বাটকটীয়া আত্মসন্তুষ্টিতে সীমাবদ্ধ নাথাকি আমি জানো আমাৰ মৰমৰ বিহুটিক আমাৰ ওচৰ চুবুৰীয়াৰ মাজলৈ লৈ যাব নোৱাৰো কবিয়ে কৈ গৈছে শীত হ'লে অন্ত আহিব বসন্ত আৰু বসন্ত মানে মোৰ বাবে মোৰ শৈশৱ বহাগ মানে মোৰ বাবে মোৰ কৈশোৰ মোৰ যৌৱন বসন্ত বুলি ক'লে মনত পৰে ঘৰৰ চোতালৰ সেই হুঁচৰি জোৰা ঢোলৰ ৰগৰ পেপাৰ লহৰ আৰু বহু কিবা কিবি Bosonto mane bihu. For me, it is traditional food, bihu dance, wear my traditional Assamese attire, and all these things are very close to my heart. Bosonto mane murat pagmora hey bihuajon aru muga haspina hey nasoni joni. বসন্ত মানে মোৰ কাৰণে বিহু বিহু মোৰ পৰিচয় আপোনাৰ পৰিচয় আমাৰ জাতিৰ পৰিচয় মোৰ কাৰণে বিহু মানে বিহু নাচা ঢোল বজোৱা আৰু ফূৰ্তি কৰা I really enjoy it বসন্ত মানে মোৰ বাবে মোৰ অতীত মোৰ মৰমৰ অসমখনিত কটোৱা সেই সোণোৱালী দিনবোৰ আৰু লগতে মোৰ ভৱিষ্যতো য'ত মই বিচাৰিম যে আজিৰ নৱপ্ৰজন্মই সেই সোণোৱালী অসমৰ আভাস যাতে নিজৰ জীৱনতো পায় সেয়ে আজি আমি গ্ৰেট ব্ৰিটেইনবাসী অসমীয়াই এক নতুন পদক্ষেপ আগবঢ়াব খুজিছোঁ এক অন্তহীন যাত্ৰাৰ আমাৰ এই যাত্ৰা আমাৰ সোণালী শৈশৱ বিচৰাৰ আমাৰ এই যাত্ৰা আমাৰ সেই চঞ্চল কৈশোৰ বিচৰাৰ আৰু আমাৰ এই যাত্ৰা সেই অশান্ত যৌৱন বিচৰাৰ আমাৰ যাত্ৰা হৈছে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকক অসমৰ চিনাকি দিবলৈ অনুভৱ কৰাবলৈ আমাৰ যাত্ৰা অসমৰ পৰা বহু দূৰৈৰ এই দেশত অসমৰ এক পৰিচয় দাঙি ধৰাৰ এক নতুন ৰূপ দিয়াৰ আৰু তাৰেই প্ৰচেষ্টাত এই বহাগত আমি লৈ যাব বিচাৰিছোঁ আমাৰ মৰমৰ বিহুটিক আমাৰ ওচৰ চুবুৰীয়াৰ মাজলৈ তেখেতসকলৰ হৃদয়ৰ মাজলৈ আমি আশা কৰিছোঁ আমাৰ এই যাত্ৰাত আমি অকলশৰীয়া নহয় কিয়নো আমাৰ লগত আছে আপোনালোক আমাৰ লগত আছে পৃথিৱীৰ চুকে কোণে থকা প্ৰতিজন অসমীয়া So all of you out there, please do join us. Please do support our efforts by taking our dear Husori to your local areas. So come and join us and celebrate Assam with all around you. Our culture, our Christic, লৈ যাওক প্ৰতিজন মানুহৰ হৃদয়লৈ এইবাৰ বহাগ বিহুত আপুনি য'তেই নাথাকে কিয় মুম্বাই বেংগলোৰ দিল্লী ডুবাই কাটাৰ আমেৰিকা অষ্ট্ৰেলিয়া নিউজিলেণ্ড আপোনালোকে যদি বহাগ বিহুৰ বাবে হুঁচৰি যুঁজা কৰিছে আমি গুহাৰি জনাব বিচাৰিছোঁ যে সেই একেই হুঁচৰিক আপোনাৰ কোনো স্থানীয় লোকৰ ঘৰলৈকে লৈ যাওক আৰু তেওঁলোকক হুঁচৰি তথা বিহু তথা আমাৰ মৰমৰ অসমখনিৰ বিষয়ে
সমীপৰ পৰা জানিবলৈ এক সুযোগ দিয়ক হয়তো এনে কৰিলে আমাৰ মৰমৰ অসমখনিৰ শুদ্ধ ছবি আমি বিশ্বৰ আগত দাঙি ধৰিবলৈ সক্ষম হ'ম Even if you're first or second generation Assamese, I think you should go out and spread the word of Bihu. আৰু এনে অনুষ্ঠানৰ যদি আপোনালোকে আয়োজন কৰে তেনেহ'লে আমালৈ ভিডিঅ' পঠিয়াবলৈ নাপাহৰিব চাই ভাল পাম আমি আশা কৰিম আপোনালোকে এই সাংস্কৃতিক আন্দোলনক আদৰিব আৰু অৰিহণা জগাব জয় আই অসম Joy I Akom. জয় আই অসম জয় আই অসম জয় আই অসম